হেল্ল' গাইছ, আৰু এটা নতুন সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মোৰ আহোঁতে দেৰি হৈ গ'ল, কিন্তু আজি এটা খানাৰ আয়োজন কৰিছে। তো গাইছ, খানাটো কেনেকুৱা হয় আপোনালোকক কওঁ মই ভালকৈ। তাৰমানে আজি ৰিজাল্ট দিছে 9, 8 এণ্ড তাৰমানে সৰু চলিকেইটা পাছ কৰাৰ কাৰণে আজি এটা খানা কৰিছে। তাতে কৈছে ডাঙৰ চলি অংকুৰ আৰু মোকে কৈছে। তাৰপিছত মোৰ বাৰু অলপ আহোঁতে দেৰি হ'ল, এনে কিবা কৰি আছে, মই বাটত আছোঁ। আপোনালোকক দেখাই আছোঁ কোনে আছে। ভিডিঅ'টো চাই থাকক, অলপ স্কিপ নকৰা কৰি। আজি কিছু খাম, আজি চাই থাকক গাইছ। মই আহি পালোঁ ভিতৰে। এতিয়া চাওক, আমাৰ আঞ্জা হৈছে আৰু আজি ৰান্ধনি মই অংকুৰকে দিছোঁ দিয়ক। কেনাই ফিল্ডটো কেনাই গৰমত? গৰম মানে ঘামলৈ গৈছি। ঘাম মানে খওঁতে আৰু কেনে লাগব আজি গৰম চব। তো গাইছ, মাংসটো খুব বেছি 40% হৈছে। আৰু আমাৰ আজি আছে নতুন এটা আছে। মানে কি হৈছে জানে না গাইছ, অইন দিনা আমি মানে ডাঙৰ চলি খানা খাওঁ। আজি মানে দেখা পাইছে আপোনালোকৰ সৰু চলি। মানে কি হ'ল কাৰণে মেইন কথা, ইয়াতে এইবাৰ 9 পাইছি, এটাই এবাৰ 6 পাইছি, ধৰি লওক এটাই 9 পাইছি, এটাই 8 পাইছি, এটাই 7 পাইছি। সেনেকৈ মানে ইয়াতে ক'লাক যে আজি অংকুৰ দাদা আমি এটা খানা খাওঁ, সেনেকৈ ক'লাক। কৈছে আমি বন বনাটো নাচ গৈ থাকিব লাগিব, কিন্তু সেনেকৈ কৈছে। বোলো হ'ব দে, আমিও আছোঁ আৰু কিনো কৰিম। তো আমি হ'লো আমি এনাই খাওঁ। এনাই মানে আমাৰ ডাঙৰ চলি থাকে। আজি ডাঙৰ বেলেগ না, অংকুৰ আছে, মই আছোঁ, আৰু বেলেগ নাই। আৰু বাকী আমাৰ আৰু 50% মান হ'লে তাৰপিছত ভাতটো বনালে হৈ গ'ল। আৰু আমাৰ লগত আৰু 2জনমান চলি আছে, আপোনালোকক আহিলে দেখাই আছোঁ। দেখাটো পালাকে কেনেকুৱা চলি আছে। এই গাইছ নোপোৱা আৰু খানা বুলি ক'লে হ'ল চব। মইতো আছোঁ আগতে, 1 নম্বৰতে মই। তাৰপিছত এফালে অংকুৰ, মই আমাক দুয়োকে তাৰমানে ক'লাক আৰু বা ৰান্ধটো নৰে না। আৰু ঘৰত বন্ধু জেঠা জেঠি আছে, মোৰ জেঠা জেঠি হয়। তাৰপিছত এফালে অংকুৰ আৰু মোকে ক'লা, তাৰ কাৰণে অংকুৰকে ৰান্ধিব দিছোঁ। মোৰ আহোঁতে দেৰি হ'ল, এতিয়া আহি পাইছোঁ মই জাষ্ট। আৰু কি আছিল, আৰু 2জন চলি আছে, আপোনালোকক কোন আছে দেখাইছোঁ। কিন্তু আজি হাৰা নাই। আজি এই আছে দিয়ক গাইছ। ৰুটৰ কথা কৈছিলোঁ যি, এই ৰুটা চাওঁ মাথাটো দাঙি দি এটা। তো গাইছ, আজি চাওঁ ৰ'ব একবাৰ আঞ্জাখন। আজি খাব দে আৰু চবে খাবাই ৰখি আছে। ইটো একদম ওপৰত। আৰু গাইছে এখন ভাজাৰ কাৰণে কৰা হৈছে, আলু ভাজি। তাৰপিছত এইফালে তেল আছে, মছলা গোটা চব একদম ৰেডি হৈছে, খালি বনালে হ'ল। ভাতটো বনালে হৈ গ'ল। কি তুমি কাটা খৰিয়ে কাটি আছা দেখোন। পাগল মানে পাগল নে কি সঁচাই? মানে আন্দাজত কচোন, মানে মাংস কেনেকুৱা সতটো কেনেকুৱা হ'ব? সতটো এতিয়া দেখা মতেতো ভালেই হ'ব লাগে। তো আপোনালোকে কমেণ্ট কৰিব, এখন আঞ্জা কেনেকুৱা হ'ব লাগিব, আপোনালোকে কমেণ্ট কৰি ক'ব। কেনেকৈ চাই আছে কি কৰিবা? খাব খামাত ধৰিব খাবই তাৰমানে আজি আনলে নাজনো আৰু কি তো গাইছ, আঞ্জা আৰু হ'বই, পানী দিলি খাম দে আজি। তো গাইছ, আঞ্জাত পানী দিয়া হৈ গ'ল। তাৰমানে দালিৰ ব্যৱস্থাটো কাৰণে না, পানীটো দিয়া হৈ গ'ল। সিজব মানে পানীটো খোৱা যাব না। এতিয়া জাষ্ট পানী দিছোঁ, খোৱা যাব অলপ। কাৰণ মেইন কথা আমি দালিৰ ব্যৱস্থা কৰা নাই। দালিৰ ব্যৱস্থাটো কৰা নাই। নালি বিষয় দি তো গাইছ, এইটো উতল হ'লে হ'বই দৰকাৰ। এখন হোৱাৰ পিছত ভাতটো বনালে হ'ল। কমেণ্ট কৰিবিচোন গাইছ, কমেণ্ট কৰিবিচোন। মানে হয়তো আৰু আহি আছে, যদি আপোনালোকে যদি ছাপোৰ্ট কৰে আৰু ৰেচিপি দেখো। এইবাৰ মানে কিহৰ ৰেচিপি লাগে? মাটন লাগে না চিকেন লাগে না যিকোনো আৰু XYZ যি লাগে কমেণ্ট কৰিব। নিশ্চয় আমি ট্ৰাই কৰিম আৰু খানা এটা। তো গাইছ, আমি আশা থাকিল আৰু আপোনালোকে কমেণ্ট কৰিব বুলি। কমেণ্ট কৰিব দিয়ক, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰা। আলু কাটাই কাটি আছে, মছলা বনাই বটি আছে। আলু কাটাই কাটি আছে, আলু কাটাই কাটি আছে, মছলা বনাই বটি আছে। লেকচাৰ মাৰাই লেকচাৰ দিছে, মোবাইল টিপাই টিপি আছে। আজি কি খাম? আজি মাংস খাম। গাইছ, আপোনালোকে বেয়া পাই থাকিব নালাগে। মোৰ তাৰমানে আপোনালোকে ভিডিঅ' বনাই চেনেলত
মোৰ পৰীক্ষা চলি আছিল এফালে হাৰাই থাকে ঘৰত তাৰপিছত মোৰ পৰীক্ষা কম্পিউটাৰ ক্লাছ কালিৰ পৰাই মই একদম মুকল হ'ম কালি মোৰ জিঅ'গ্ৰাফীৰ প্ৰেক্টিকেলৰ পিছত মোৰ আৰু আকৌ লেঠা নাই ফাৰ্ষ্ট ইয়াৰ বাই বাই তাৰপিছত কম্পিউটাৰৰ পৰীক্ষা চৰীক্ষা দিয়াৰ পিছত একদম ফ্ৰী আপোনালোকে ডেইলি ব্লগ পাব মই চেষ্টা কৰিম আপোনালোকক ডেইলি যি পাওঁ তাকে কৰিব চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো চাই থাকক কিয়া ভাত হৈছে নে কি বহিছে মানে হল দুৱা তুমি ক'ত আছিলা দা গাইছ 1 ঘণ্টাৰ মূৰত ফাইনেলি এখানে কমপ্লিট হ'ল দে কেনা হ'ব লাগে নো মোৰ মতেতো ভাল হ'ব লাগে ভাল হ'ব না তো গাইছ এইবাৰ আমাৰ সেভ হ'ল মিনাল ভাজাখন বনাওঁতে মানে আলু ভাজা বনাই আছে আলু ভাজাত মানে আমাৰ গাঁৱত বিখ্যাত হ'ল আৰু আলু ভাজা বুলি গম পায় আৰু মিনাল সেভ বাকি আছে কেনাই আঞ্জা তাম কেনা খাবি আজি মজা খাও একদম কি ক পেট ফুল কৰি লৈ যাম কি ক ঘৰত আকৌ নাই ডিপ্ৰে আছো কি হৈছে? আকৌ খনাই কি ক মাংস পুরো মারি ঠিকে আছে দে আঞ্জা বেছি নাই কিন্তু গোটা খাবাও নৰা আমাক গেলে অলপ ভাবি এদিন অলপমান আকৌ নাই দে আৰু কম বাতা আছে Hello guys. কি হৈছে চাউল লৈছো বাই চাউল লৈছে এ ভটিয়া কি ইয়া Yes, কিয় খাইছা আমাৰ লাম্বু চিঙি আহি গেল চা ৰবা তুমি ইমান পৰে দেখিয়া নাই তাৰমানে হা ইমান পৰে দেখিয়া নাই বুট খাবা কি নাই আমি এতিয়া খাইছিলো বুট খাইছিলো ক'ত আমার সাথে কিয় এতে কে থাকব আমি নেতা আকলা ইগলান বনাই আছো যে চাউল তুলবে এ গরুরে এ গরু চাউল দিতে গেছি ইমান টাইম লাগে ঘৰত বাকি আমাৰ আঞ্জা হৈ গেল আজি কেনে খাবা আজি মানে কুটিটি আৰু পাছ কৰা বুলি এই চলিটো অলপ লাজ কৰা অলপ মানে যা কচোন এই কিয় নে কৈছো তুমি ইছ মই চামুচ টামুচ লৈছো কি খাবা চাম আনিছা তই মাংস খাবা লাই এনকে কৰিছিল এ নহয় ইয়াৰ পৰে মই পেনটো ঠিক কৰি লওঁ এনকে পেন এনকে সবাবে এনকে এনকে নহয় মই পেনটো ঠিক কৰি লওঁ এনকে পেনটো ঠিক কৰি লওঁ মই আৰু তই জিন মানে কি এই পৰীক্ষা পাছ কৰিলে এবাৰ কিমান পালি 7 প চলি চাই কি নাম উঞ্জি দুটা টপা ৰান চলি হ'ল টপাৰ টপা কিমান ডিভিজন পাইছে এবাৰ মই পিজি পাস কৰিছো হয় নেকি? ছয়ৰ বাখান মাত দে কচোন তোক মই এটা প্ৰশ্ন সুধিম দেখো হোটেলৰ লগত কি বহে পান দোকান এই জানছি কাৰণ ই বেক বেঞ্চাৰ চলি মই ভালকৈ গম পাইছোঁ আৰু গাইছ এইটো হ'ল এখেতৰ ভায়াক চাওঁ মুখখন দেখোচোন খায়াক নহয় দিয়া মুখখন দেখ মানে মুখখন নেদেখকে মুখখন মানে লাজ কৰে কিন্তু ই হলি লাজ নকৰে হা হা টপা ৰান কৌ মই নীলা যেনেকৈ কওঁ মই বেগমান চাৰ আইচ ই মই ঘৰত মানে কাজিয়া কৰি আছে বাপেকৰ কাৰণে বেট লাগে বেট লাগে তই কাৰ ফেন তই মই RCB ফেন সিয়াসকে আরসিবি ইয়েস গাইস কি কইয়ে তই কাৰ ফেন IPL আহি আছে হা CSK তই কাৰ ফেন আরসিবির এই চাও তই কাৰ সিয়াসকে দোস্ত আপনি কাৰ আমি আমার জন্মগত আর দোস্ত এ তুই চলে দেখছিস না এ ললিপপ খাইছি আমার তারিজি গাইস মই পাকিস্তানক সাপোর্ট কৰো গাইস আজি কৰিলো কমেন্টত যি কয় ক'ব এ পাকিস্তানক আমি বাবাৰ যাম মুর্দাবাদ চব হয়ে গেল মই ভাজাখান বনলো এনেকুৱা গৰম লাগছি গাইছ আৰু কি আছিল ভাজাখানো হ'ল কমপ্লিট আমাৰ মাংস হ'ল ভাজা হ'ল এতিয়া আমাৰ অপেক্ষা মাতো ভাতৰ গাইছ এনে কেনেকুৱা কৰি আছে চাব নেকি একবাৰ ৰ'ব চাই থাকক মোৰ লগত আহক হোৰ বাজু নাই এতিয়া অপেক্ষা কি হোৰ কি হক ৰহি আছো এতিয়া আঞ্জা আৰু ভাজা হৈছি এতিয়া কি ভাত হলি হ'ল বহি গেল খাবার রেডি নাকি দে মিনে খাই থাক এইজনে আছে টুকনি মারিছিল আইছি মাতাল লাগে ইটা কেন খা পাছত বেছি মাংস থাকে গম পাইছা
এইজনীয়ে লাজুকী লতা গাইছ মাৰি ল'লো নাই কেনে মানে লগ দিলে আৰু আগে তাৰপিছত আমি খাব লাগিব ভাজা মাংস ইয়াতে আছে ভাতটো তাতে বহি দিছে গেছত এতিয়া লগ ভাগে দি কিনে আমি লাষ্টত আমি বহি যাম দে আৰু গাইছ এন্দক খাই লওক এন্দক সুখী কৰলক তাৰপিছত আমি সুখী খাবা আছে হা সঁচা নেকি নো কেনে আছে টিকু দেৱজিৎ মজা আলু মজা আছে আলু ভাজা মাংস মাংস মই বনোৱা নাই অংকুৰে শুনছে জান কেনে আছে দে খা খাই লো দণ্ডাকে হল হৈ গ'ল চবৰে এতিয়া আপোনালোকক আৰু আমি সহজ দেখা নাই দিয়ক ডাইৰেক্ট বিছনাত কৃষ্ণ এতিয়া গাইজ ভিডিঅ'টো এখানতে সমাপ্ত কৰোঁ তোকে নাই মজা গুড নাইট গুড নাইট শুভৰাত্ৰি জয় আই অসম জয় জুবিন দা তো বাই বাই